নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল চন্দনছ কিচেনলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শকসকল, আপোনালোকে পিজ্জা খাই খুব ভাল পায় নহয়নে? কিন্তু চিজ নিদিয়াকৈ আৰু অভেনত বেক নকৰাকৈ যে ৰেষ্টুৰেণ্টৰ নিচিনা একে সোৱাদৰ পিজ্জা অতি সহজেৰে ঘৰতে বনাব পাৰি, আপোনালোকে বাৰু জানেনে? যদি জানিব বিচাৰে তেনেহ'লে আহক এই ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰক। পিজ্জা বনাবলৈ আমি 1 বাটি ময়দা লৈছোঁ, 1 গ্লাছ দৈ গাখীৰ লৈছোঁ, 1 চামুচ বেকিং পাউডাৰ আৰু আধা চামুচ বেকিং ছ'ডা লৈছোঁ। কেইটামান বিলাহী গুটি নোহোৱাকৈ সৰু সৰুকৈ কাটি লৈছোঁ, কেইটামান পকা জলকীয়া লৈছোঁ। ইয়াৰ পাছত আমি আদা নহৰু লৈছোঁ, প্ৰায় 300 মিলিলিটাৰ পৰিমাণৰ গাখীৰ লৈছোঁ। ৰঙা আৰু সেউজীয়া কেপচিকাম দুটা সৰু সৰুকৈ কাটি লৈছোঁ, কেইটামান ফ্ৰেঞ্চ বিনো সৰু সৰুকৈ কাটি লৈছোঁ। এটা বইল কণী আমি সৰু সৰু স্লাইচত কাটি লৈছোঁ আৰু এটা পিঁয়াজ ধুনীয়াকৈ স্লাইচত কাটি লৈছোঁ। আমাক ৰিফাইন তেল আৰু ঘিউ প্ৰয়োজন হ'ব। মছলাৰ ভিতৰত আমি ঘৰত খুন্দি লোৱা জিৰা ধনিয়া, দোকানৰ পৰা কিনি অনা জিৰা, ধনিয়া, মিট মছলা, ৰেড চিলি আৰু গৰম মছলাৰ গুড়ি লৈছোঁ। দৰ্শকসকল, পিজ্জাৰ বেচটো বনাবৰ বাবে আমি এটা গামলাত ময়দা লৈছোঁ। তাত বেকিং পাউডাৰ, বেকিং ছ'ডা আৰু নিমখ ভালদৰে মিহলি কৰি লৈছোঁ। এইবাৰ মিশ্ৰণটোত অলপ ৰিফাইন তেল দিম আৰু ভালদৰে মিহলি কৰি ল'ম। এইবাৰ মিশ্ৰণটোত আমি দৈখিনি দি দিছোঁ আৰু এইখিনি মঠি আমি এটা ছফ্ট ডো তৈয়াৰ কৰিম। আমি এই ডোটো প্ৰায় 15 মিনিটৰ বাবে ভালদৰে ঢাকি ৰাখিম। টমেটো চচ বনাবলৈ আমি মিক্সাৰত দিয়াৰ আগতে বিলাহী, আদা নহৰু আৰু পিঁয়াজখিনি অলপ ভাজি ল'ম, যিয়ে ইয়াক এটা ধুনীয়া ফ্লেভাৰ দিব। পেষ্টটো বনোৱাৰ পাছত ইয়াক পুনৰ কেৰাহীখনত দি তাত অলপ সোৱাদ অনুসৰি নিমখ আৰু চেনি মিহলাম আৰু ডাঠ হোৱালৈকে অলপ সিজাম। আমি বিচৰা ধৰণে বিলাহীখিনি ডাঠ হৈ গৈছে। এইবাৰ আমি এইখিনি এটা পাত্ৰত কাঢ়ি ল'ম। এইবাৰ চিজৰ বিকল্প হিচাপে আমি হোৱাইট চচ বনাম। তাৰ বাবে কেৰাহী এখনত অকণমান ঘিউ দি দিছোঁ। ঘিউখিনি অলপ গৰম হোৱাৰ পাছত তাত আমি গাখীৰখিনি দি দিম। এইবাৰ আমি ইয়াত অলপ ময়দা আৰু সোৱাদ অনুসৰি নিমখ দিম আৰু ডাঠ হোৱালৈকে বইল কৰিম। এইখিনি প্ৰায় তৈয়াৰ হৈ গৈছে। এতিয়া আমি ইয়াকো আন এটা পাত্ৰত কাঢ়ি থ'ম। পিজ্জাত দিবৰ বাবে কেপচিকাম আৰু পিঁয়াজখিনি অলপমান ঘিউত অকণমান নিমখ দি অলপ সময়ৰ বাবে ভাজি ল'ম। এইবাৰ আমি তৈয়াৰ কৰি থোৱা ডোটো আকৌ প্ৰায় 3 মিনিটৰ বাবে মঠিম, যাতে ই অলপ স্পঞ্জৰ নিচিনা হয়। এইবাৰ আমি প্ৰয়োজন সাপেক্ষে ডোটো ভাগ কৰিম আৰু গোল আকৃতি দিম। লক্ষ্য কৰিব যাতে ই মধ্যমীয়া ডাঠ হয়। এইবাৰ ইয়াৰ দুই পিঠি টাৱা এখনত অকণমান সময়ৰ কাৰণে ভাজি ল'ম। প্ৰথমে ইয়াৰ ওপৰত বিলাহীৰ পেষ্টটো দিম।
তাৰ পাছত হোৱাইট পেষ্টটো দিম। এইবাৰ পাচলিখিনিৰে আমি ইয়াক সজাম। আমি বইল কৰি থোৱা কণীৰ স্লাইচখিনি তাৰ ওপৰত দি দিম। এইবাৰ আটাইখিনি মছলা মিক্স কৰি আমি পিজ্জাটোৰ ওপৰত দি দিম। কণীৰ কুহুমটো আমি পিজ্জাটোৰ ওপৰত ভাঙি দিম। ই পিজ্জাটোৰ সোৱাদ বৃদ্ধি কৰিব। এতিয়া আমি পিজ্জাটো বেক কৰিম। ইয়াৰ বাবে এখন কেৰাহীত বালি লৈছোঁ আৰু তাত ফুটা কৰি থোৱা ধাতুৰ এখিলা পাত লৈছোঁ। আপোনালোকে ইয়াৰ সলনি ষ্টীলৰ কাঁহী ব্যৱহাৰ কৰিব পাৰে। তাত প্ৰথমতে ৰিফাইন তেল অলপ সানি দিছোঁ। ইয়াৰ ওপৰত পিজ্জাটো দি এডাল খৰিকাৰে অলপ ফুটা কৰি দিছোঁ যাতে পিজ্জাটো ভালদৰে সিজে আৰু 15 মিনিটৰ বাবে ঢাকোন মাৰি মিডিয়াম ফ্লেমত সিজিবলৈ দিছোঁ। আমাৰ পিজ্জাটো সুন্দৰকৈ সিজি গৈছে আৰু ই খাবৰ বাবে প্ৰস্তুত হৈছে। প্ৰিয় দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেধৰণৰ ৰেচিপি ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।